নমস্কাৰ বন্ধুসকল, আপোনালোকে ভালে আছে চাগে। বৰ্তমান সময়ত পলাই যোৱা বিয়া ছোৱালী এজনীলৈ এহাল মাক দেউতাকৰ এটা গভীৰ প্ৰশ্ন যে তুমি যিদিনাখন এই পৃথিৱীত জন্ম লৈছিলা সেইদিনাখন মই বা তোমাৰ মায়ে মা বুলি মাতিবলৈ আৰম্ভ কৰিছিলোঁ তোমাক, আৰু তোমাক মা বুলি মাতিবলৈ গৈ আজি মই আৰু তোমাৰ মায়ে আমাৰ নিজৰ জন্মদাতা মাজনীক পাহৰি যোৱাৰ যিটো বেদনাদায়ক কষ্ট আমাৰ বুকুৰ মাজত লুকুৱাই ৰাখিছিলোঁ সেয়া কিন্তু আমি পাহৰি গ'লোঁ তোমাৰ মুখখন চাই। তথাপি তুমি আমাৰ এই 10-15 বছৰীয়া মৰমটো বুজি নাপালানে? তোমাৰ এই খন্তেকীয়া সুখৰ বাবে আমাক পাহৰি গ'লা। তুমি আজি কি প্ৰতিদান দিলা তোমাৰ এই বুঢ়া বুঢ়ী মাক দেউতাকহালক? তোমাক অকণো বেয়া নালাগিলনে? হয়নে নহয়? বৰ দুখ লাগে যেতিয়া নিজৰ কোনোবা এজন গুচি যায়। ধন্যবাদ।